হাই হেল্ল' বন্ধুসকল, কি খবৰ? গুড মৰ্ণিং, মাঘ বিহু শুভেচ্ছা জনালোঁ। এতিয়া আমি গৈ আছোঁ আমাৰ ভেলাঘৰলৈ, মানে কি ৰাতিপুৱা জুই জ্বলাব লাগিব যে সেইকাৰণে গৈ আছোঁ। এয়া চাওক, আমি আহি পালোঁ। এইটো আমাৰ হাউলি ঘৰটো। চ' ইয়াতে খোৱা বোৱা হৈ আছে, মানে কি বাঁহী ভোজ খাই আছে। এইফালে চাওক, লাহে লাহেকৈ এখন এখন বেয়া ওপৰত তুলি আছে। আপোনালোকে চাই থাকক আৰু এনজয় কৰক। কুঁৱলী চাওক কেনেকুৱাকৈ কুঁৱলী পৰিছে, আৰু ঠাণ্ডা বহুত দিছে। এইফালে কিন্তু খোৱা বোৱাত পূৰা ব্যস্ত হৈ আছে কণ কণ ল'ৰা ছোৱালীবিলাকে। চাওক, এখন এখনকৈ বেয়া খুব সোনকালে তুলি হৈ গ'ল, আৰু অলপ পাছতে আমি জুই লগাই দিম। তো ইয়াতে চাওক, ইফালে এখন বেয়া আছিলে, এইফালে উঠাই আছে। এয়া চাওক, পুখুৰীৰ পৰা গা ধুই আহিছে ৰাতিপুৱা খুব ঠাণ্ডাত। তথাপিতো মানে কি ভেলাঘৰটোতো জুই লগাবই লাগিব। এইফালে সূৰ্য উদয় হৈছে, আৰু এইফালে আমি ভেলাঘৰটো জুই লগাই দিছোঁ। চাওক, এয়া যাত্ৰা জুই লগাৰ। এনেকৈ আমাৰ ভেলাঘৰটো জুই লগাই দিয়া হ'ল। এইফালে আকৌ এখন দুখনকৈ তুলি দিয়ে আছে ওপৰত। চাওক, ঠাণ্ডাও দিছে, ঠাণ্ডা দিলে নহ'ব, জুইটো লগাবই লাগিব। এইফালে চাওক, খাউন ডাউনত সৰু ল'ৰা ছোৱালীবিলাকে খাই আছে। চাওক এইবিলাক, আৰু এইফালে ভেলাঘৰটো জুই লগাই দিয়া হৈছে। এনেকৈ আমাৰ ভেলাঘৰটো জুই লগাই আমি শেষ কৰিলোঁ। তো ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হেপী মাঘ বিহু। থেংক ইউ ফৰ ৱাচিং।